Hey everyone, welcome back to my morning vlog. So, এয়া দেখিছে বেটি গা পা ধুৱাই ৰেডি ধুনীয়াকে ৰ'দত খাৰা কৰি ৰাখিছোঁ চকীৰ ওপৰত। তাইক গা ধোৱা আগতে ধুনীয়াকে মিঠাতেলেৰে মালিচ চালিচ কৰি লৈ তাৰপিছতে গৰম পানী দি গা ধুৱাইছোঁ। তাৰ স্বত্বতো মই ধুনীয়াকে তাইক ৰ'দত দি দিছোঁ যাতে ঠাণ্ডাটো নোসোমাওক। তাৰপিছত লৈ আহিলোঁ ৰ'দত ৰখাৰ পিছত কমচে কম 15-20 মিনিটমান ৰখাৰ পিছত মই তাইক লৈ আহিলোঁ ঘৰত কাপোৰ পিন্ধাই দিওঁ বুলি, নহ'লে আকৌ ঠাণ্ডা লাগি যাব পাৰে। সেইটো কাৰণে তাইক কাপোৰ চাপোৰ পিন্ধাই দিওঁ বুলি। আৰু বেটি দেখিছে নিজৰ কামত লাগি গ'ল, কাজলটো হাতত লৈ লৈ খেলি আছে। তাই যিয়ে বস্তু পায় মুখতে যায়, কেলৈ নাজানিছোঁ ভাই। তো এনেও আদতটোতো এইটো কেনেকৈ আঁতৰাম মই ভাবিয়ে নাপাইছোঁ আৰু। তো বেটিৰ লগত ধুনীয়াকৈ কথা চথা পাতি তাইক কাপোৰ চাপোৰবোৰ পিন্ধাই দিছোঁ। আৰু চুৱেটাৰবোৰ নিপিন্ধাওঁ বুলি ভাবিছোঁ, তো সেইটো কাৰণে ভাবিছোঁ কটনৰ ফ্ৰক এটাকে পিন্ধাই দিওঁ। তো সেয়াৰ কাৰণে কটনৰ ফ্ৰকটো এইটো উলিয়াই ল'লোঁ আৰু এই কটনৰ ফ্ৰকটোকে পিন্ধাই দিম। আগতে এইটো ফ্ৰক পিন্ধাইছোঁ গৰম দিনত, বাট এতিয়া ৰ'দটো যেতিয়া ওলাইছে তো সেইটো কাৰণে ভাবিলোঁ যে চুৱেটাৰ নিপিন্ধাওঁ, তো আগবেলা সময়তে ধুনীয়াকৈ ফ্ৰকটোকে পিন্ধাই দিওঁ। সেইকাৰণে চুৱেটাৰটো নিপিন্ধালোঁ মই। আৰু তাই মামো খোৱা নাই, তো এতিয়া বাজি গ'ল 10:30। তো ভাবিলোঁ যে গা পা ধুৱাই মেলি একেবাৰে ফ্ৰেছ কৰি পেলাইহে তাইক মানে মামটো খুৱাম আৰু। তো তাই এতিয়া কাপোৰ চাপোৰ পিন্ধি ল'লে। এতিয়া তাইক পিন্ধাম মই পেণ্টটো পিন্ধাৰ আগত যিটো কাপোৰৰ হাগিছ থাকে সেইটো পিন্ধাই ল'লোঁ। তো এতিয়া সেই পেণ্টটো পিন্ধাই লৈছোঁ তাইক। আৰু কাপোৰৰ হাগিছটো মানে পিন্ধাই পেলাই একো লাভেই নহয় জানে, 4-5 মুতিব তিতি যায়েই, কিন্তু তথাপিও বেছি হাগিছ পিন্ধোৱাও ভাল কথা নহয়, তো ইনফেকশ্যন হোৱা ভয় থাকে। তো এতিয়া ধুনীয়াকৈ বেটি মুখখন ধুনীয়াকৈ ক্ৰীম চিম ধুনীয়াকৈ লগাই মেলি দিছোঁ। আৰু বেবী ক্ৰীম ইউজ কৰোঁ মই বিশেষকৈ। তো বেবী ক্ৰীম ধুনীয়াকৈ মুখত লগাই মেলি দিছোঁ আৰু তাই ধুনীয়াকৈ শুই মেলি আছে আৰু কেমেৰা ফালে চাই আছে তাই বুলি। তো এয়া পাউডাৰ ধুনীয়াকৈ লগাই মেলি দি আছোঁ তাইক। ফটাফট মানে স্পীড কৰাই দিছোঁ দেই, মই ইমান স্পীডত কাম কৰিব নোৱাৰোঁ বাৰু। আৰু মই চবতকৈ বেছি বেয়া পাওঁ তাই আইব্ৰ' লগোৱাটো দেই। মই এই বস্তুটো ইমানেই বেয়া পাওঁ ন, মই কেতিয়াবা নলগাওঁ, খালি ক্ৰীম চিম লগাই মেলি থৈ দিওঁ। মানে এই আইব্ৰ' লগোৱা কাজল লগোৱা কামটোত মই যে একেবাৰেই বেয়া পাওঁ, মই নলগাওঁ কেতিয়াবা। বাট কি কৰিম, লগাবতো লাগিবই ন, কাৰণ তাই মানে মূৰটো হিলা ধুলা কৰি থাকে ন, সেইটো কাৰণে মই এই আইব্ৰ'টো লগাবলৈ খুব মানে বেয়া পাওঁ মই। কিন্তু কৰিম কি আৰু, লগাবতো লাগিবই ন, নহ'লে মানে ভাল নেদেখি আৰু। সেইটো কাৰণে মানে লগাই দিছোঁ আৰু ধুনীয়াকৈ। তাৰপিছত আইব্ৰ'টো ধুনীয়াকৈ লগাই আছোঁ যেতিয়া, তাইতো লগাবলৈ নিদিয়েতো, সেইকাৰণে কাজলৰ কাষটো তাই হাতত দি দিছোঁ। তাৰপিছত গৈ মই লগাইছোঁ, তথাপিও আইব্ৰ'টো তেনেকৈ ভাল হোৱা নাই মোৰ হিচাপত। তো এতিয়া কাজলটো মই তাইৰ হাতৰ পৰা ল'লোঁ, নহ'লে গোটেই মুখে চুকে তাই ঘঁহি ল'ব। গা ধোৱানো কি মতলব থাকিলে মুখে চুকে ঘঁহে যদি। এয়া ধুনীয়াকৈ বেটি হৈ গ'ল ৰেডি, আৰু হাতত লৈ আছে এয়া, আৰু খাই আছে এতিয়া পানী বটলটো নিজে লৈ পেলাই নিজে খাই আছে। তো মই এতিয়া তাই হাতৰে পৰা এইটো কাঢ়ি লৈছোঁ। কাঢ়ি লোৱাৰ পিছত অকণমান কাপোৰ এটা তাই ডিঙি তেনেকৈ মেৰিয়াই দিছোঁ, কাৰণ এতিয়া মাম খোৱাটো নহ'লে বহুতে দিগদাৰ কৰে, তাই পেলাই মেলি দিয়ে কাপোৰ চাপোৰটো। সেইটো কাৰণে মানে অকণমান মানে এনেকৈ কাপোৰটো মাৰি দিছোঁ যাতে মানে কাপোৰ নপৰক। তো এয়া মাম তাই খাই মেলি এতিয়া খতম হ'বলৈ হৈছে, খাই ল'লে আৰু। তাৰপিছত মই ধুনীয়াকৈ মুখ চুখবোৰ তাই মানে মোহাৰি মেলি দিম, পানী চানী খুৱাই লওঁ। তাৰপিছতে মুখ চুখবোৰ মোহাৰি মেলি অকণমান হেড মাছাজ কৰোঁ আৰু ন'জ মাছাজ মানে কৰি দিওঁ। মই সদায় এনেকৈ কৰোঁ, কিছুমানে গা ধোৱা আগৰ কৰে, মই এতিয়া খুৱাই বোৱাই লোৱাৰ পিছত হেড মাছাজ আৰু যিটো ন'জ মাছাজ থাকে সেইটো মই কৰি দিওঁ। তো পানী চানীটো খাই ল'লে, মুখ চুখবোৰ মোহাৰি ল'লোঁ, কাপোৰটো এতিয়া ডিঙিৰ পৰা আঁতৰাই দিম মই। আৰু ধুনীয়াকৈ তাই এনেকৈ বহাই লৈছোঁ, আৰু এতিয়া ধুনীয়াকৈ চুমু এটা প্ৰথমত খাই লৈছোঁ, আৰু তাৰপিছত চুলিখিনি ধুনীয়াকৈ ঠিক কৰি দিছোঁ, ফণি নোহোৱাকৈ এনেকৈয়ে মানে ঠিক কৰিছোঁ আৰু নিজৰ হাতে। আৰু তাৰপিছত এইটো হেড মাছাজ কৰি আছোঁ মই। হেড মাছাজটো আগত বেটিয়ে কৰিবলৈ নিদিছিলে দেই, বাট এতিয়া দিয়ে। আৰু এতিয়া ন'জ মাছাজ কৰি দিছোঁ, এণ্ড হৈ গ'ল ন'জ মাছাজ হেড মাছাজ। চুমু দিছে।